মানে তাত বহুত ট্ৰেইনিং কৰিলাতে মানে এটা দিন হৈ থাকোতে ওপৰৰ পৰা মানে তাই গ'ল মানে তাৰপিছত ইহঁতি পলালে আৰু তাই মানে একদমেই মুদলিৰ একদমেই টানাই ঘূৰি গ'ল মানে আৰু বাজিৰা আৰু তাই যুদ্ধ লাগিলে মানে এটা দিন একজাক থাকি মানে জংঘলত আহি গ'ল মানে তাৰপিছত এটা সৰু হাতী আছিলে মানে এটা খালত পৰোঁতে বচাইছিলে মানে মুদলিয়ে আৰু এইফালে বাজিৰে টেনচনত আছিলে সেইকাৰণেও তাক বিচাৰি আহি আছিলে খাবলৈ আৰু মুদলিক মেইন ভিলেজলৈ পঠিয়াবলৈ মানে টানিছিলে আৰু মুদলিয়ে চিধা জংঘললৈ গ'ল আৰু তাৰপিছত যাওঁতেই বালুত লগ পালে বালুৱে মানে মুদলিৰ কাৰণে তল পাই দিলে তলডোখৰ পৰা আৰু বালু আৰু মুদলি এতিয়ালৈ দোষ বনি গ'ল আৰু তাৰপিছত এটা দিন বান্দৰবোৰে সিহঁতক দেখি ল'লে নহয় তাত এনেকে এটেক নিচিনা কৰি পেলাই সিহঁতক টিনৰ ওচৰলৈ লৈ গ'ল আৰু মুদলিক তল খুৱালে মানে লুঙিয়ে তাৰপিছত বাজিৰা আৰু বালু তাৰ ওচৰতে আছিলে মানে পেলেচতে আছিলে মানে পিছতে লাই গৈ আছিলে তাৰপিছত বালুৱে এনেকে লৈ আহিব জানে টটনাৰ চেল পিন্ধি গ'ল মানে আৰু এটা টটনাৰো মুঠত পিন্ধি ল'ল মানে আৰু ছোৱালী মাইকী বান্দৰ বনি গ'ল মানে তাৰপিছত সেইফালে লুইয়ে টানিলে আৰু সেইফালে বালুৱে টানিলে লুই তেনেকে নুমাই মানে গীটাৰে আছিলে আৰু মানে বালু আৰু বাজিৰাই ৰাতিপুৱাই তাত লৈ যাবলৈ ভাবিলে মানে মেক ভিলেজত বালুৱে ক'লে মেক ভিলেজলৈ গৈছো আজি তুমি যাবা তেতিয়া মুদলিয়ে দৰ মাৰিলে জংঘললৈ তাৰপিছত বাজিৰাই দেখি ল'ল মানে তাত মুদলি তাৰপিছত ধোঁৱাতে কিবা এটা আৱাজ কৰিলে মানে টাইগাৰৰ আৰু চিধা বালু ওচৰলৈ পালে ক'লে চিধানে দেখি ল'লে উঠাই ল'লে তাৰপিছত চিধানে আৰু এইফালে এটা জেগাত চিধানে এটা জুই দি ভয় খায় মানে আৰু তাত জুই জ্বলি আছিলে সেইখন বধাই আছিলে তাৰপিছত মুদলিয়ে এটা জ্বলি থকা ব্ৰাঞ্চ দি তাৰ নিৰটো জ্বলাই দিলে মানে সি দৌৰি পেলাই জংঘললৈ দৌৰিলে মানে বাজিৰা আৰু বালুৱে মানুহক মেক ভিলেজলৈ লৈ গ'ল মানে মুদলিত তাৰপিছত জিভাৰৰ পৰা দান্দোৱা শব্দ শুনি গ'ল মানে মুদলিয়ে মানে গছৰ চুটৰ পৰা দেখিলে ছোৱালী এজনীয়ে দাণ্ডাই আছিলে মানে ধুনীয়া ছোৱালীয়ে তাৰপিছত মুদলি আৰু ছোৱালীজনী প্ৰেম বুলি
ৰুচি গ'ল মানে মুদি আৰু সেই ছোৱালীজনী জেঠান সেইটো জন্ম হ'লে তেতিয়া নাহিলে আৰু বালু আৰু বাহিৰা বহুত দুঠে মনৰে ৰুচি গ'ল মানে তাৰপিছত মুদিও বাই বাই গৈ পেলাই এই মানুহৰ মেইন ভিলেজলৈ ৰুচি গ'ল এতিয়া কাহিনীটো খতম লাইক এটা সাবস্ক্রাইব করে দিব।